মোর মনত এটাই দুখ আছে সরকার আমার রাস্তাবোৰ কিয় নাচায় মই বৰ দুখ লাগিছে একদম মানে আজি মই ক্ৰেছাৰ ফ্যাক্টৰীৰ পৰা মাল আনিছো মই আজি ৰাস্তাতে মালটো আনলোড কৰিব লগা হৈছে আপোনালোকে চাওক আমাৰ ৰাস্তা কেনেকুৱা কি অৱস্থাত আছে আমাৰ সরকার আমাক কিয় নাচায় প্ৰশ্ন মোৰ পৰা এইটোৱে মানে আমাক কি সেকেন্ড সিটিজেনশিপ বুলি ভাবে নেকি আমি দ্বিতীয় নাগরিক নহয় না আমি সিটিজেন অফ ইন্ডিয়া ভাৰতৰ আমিও নাগরিক হয় আমাক কিয় নাচায় বহুত দুখ লাগিছে মই ৰাস্তা বিলাক মই এতিয়া কোন সময় বেলচা লৈ আজি ৰাস্তাটো মানে ভাল কৰি আছো মেৰামতি কৰি আছো দুখ লগা এইবিলাক ৰাস্তা চালো মই গাড়ী ইয়াতে আনলোড কৰিছো টিপাৰটো আনলোড হৈ লৈ আনলোড কৰি গুচি গ'ল ইয়াৰ পৰা আৰু অকমান যদি টিপাৰ আগবাঢ়ি যায় তেতিয়াহ'লে ধান পথাৰ মাজত হি টানি গুচি গ'লে হয় এফালেও নহয় তেনেকা অৱস্থাত আমি পৰিলো হয় ভাগ্যবাল ইয়াতে মানে আনলোড কৰি গুচি গ'ল নহলেতো বহুত ডাঙৰ বিপদ সরকারে আমাক একো বস্তু দিয়া নাই এইটো মই কথা ক'বলৈ যোৱা নাই কিন্তু এই ৰাস্তা বেয়া হৈ আছে সরকারে কিন্তু এইটো আজিলৈকে নাচায় চোৱা নাই এইটো বহুত দুখৰ কথা আমাৰ ৰাইজৰ কাৰণে ইয়াৰ কাৰণে মই আমাৰ বিশ্বনাথ সমষ্টিৰ মাননীয় মহোদয় প্ৰমোদ বৰঠাকুৰলৈ মই অতি বিনম্ৰৰে অনুৰোধ জনাইছো আপুনি যদি এই ভিডিওটো আপুনি চাবলৈ পাইছে যদি আপুনি আমাৰ এইখিনি ৰাস্তাটো উদাংশ্ৰী গাঁৱৰ জয়পুৰ এলেকাৰ উদাংশ্ৰী গাঁৱৰ এইখিনি ৰাস্তাটো আপুনি অকমান নিৰামতি যি কৰি দিয়ে যেন আমাৰ ৰাইজৰ কাৰণে বহুত সুবিধা হ'লেহেঁতেন তো অনুৰোধ কৰিছো এই ভিডিওটো চাই যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ মাননীয় মহোদয় এমএলএ ছাৰলৈ এই ভিডিও গুচি যায় তো শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিছো যাতে আমাৰ এই দুৰ্গম এলেকা ভিতৰীয়া অঞ্চলৰ এই ৰাস্তাবোৰ অলপ মেৰামতি হয় এইটো মই অনুৰোধ জনালো অন্য এলেকাত আমি চাইছো আজিলৈকে মানে কেঁচা ৰাস্তা কোনটো জায়গাতে নাই মানে আমাৰ এই অঞ্চলতে আছে তেনেকুৱা কেঁচা ৰাস্তা আজিলৈকে ৰাস্তা ভালকৈ হোৱা নাই ভালকৈ কালভাৰ হোৱা নাই বাৰিষা দিনত মানে এনেকা অৱস্থা হয় মানে ইয়াত যদি ইচ্ছা কৰিলে ধান লগাই আমি খেতি কৰি খাবলৈ পাৰে মানে এনেকা অৱস্থা মানে ইয়াৰ কাৰণে গতিকে মই শেষ মুহূৰ্তত অনুৰোধ জনাইছো যাতে এইটো ৰাস্তাটো পুনৰ নিৰ্মাণ হয় আৰু যাতে অকমান চেন গ্ৰেভেল দি ৰাস্তাটো ভাল কৰি দিয়ে যেন এইটো মই অৱশেষত পুনৰ অনুৰোধ জনালো মহোদয় ছাৰলৈ ধন্যবাদ থেংক ইউ